তুহঁতৰ কাৰণে আজি অসমখন ডুবিছে চালা। অসমীয়াই অসমীয়াক যে চিনি নাপায় যে এই তুহঁতৰ কাৰণে হৈছে আজি। শিখা শৰ্মা কি? শিখা শৰ্মা আজি কেইদিনমানৰ আগলৈকে এইটো খাই আছিলে মিয়াৰ লগত ঘূৰি ঘূৰি, বাংলাদেশী মিয়াৰ লগত। যেতিয়া আমাৰ হাৰ্থৱজনৰ কথা আহি যায় তেতিয়াতো আমাৰ কিবা এটা ৰিয়েকশ্যন থাকিবই, আৰু আমিতো কিবা এটা নকোৱাকৈ বহি থাকিব নোৱাৰোঁ। আৰু আজি মই এনেকৈ ক'ম, মানুহৰ দুটা চৰিত্ৰ আছে, এটা বাহিৰত ভদ্ৰতা আৰু যোনটো অন্তৰৰ ভিতৰত যোনটো কথা কৈ থাকে সেই আচল মানুহজনৰ ৰূপটোত মই কথা ক'ম। বনৰ পক্ষী শিখা শৰ্মা হৈছে বনৰ পক্ষী। তাই আজি এই গণতন্ত্ৰ বুলি আজি ভালকৈ পুলিচে লৈ গ'ল, তাইৰ যি মুখৰ হাঁহি। গতিকে যেতিয়া জুবিনদাৰ বিষয়ত বেয়াকৈ ক'ব যোনে নহওক, সেই কুকুৰ বনৰ পক্ষীবোৰক কিবা এটা কোৱাটো অধিকাৰ মোৰো আছে। আৰে হাৰামজাদাহঁত, তহঁতে শিখা শৰ্মা কি? শিখা শৰ্মা আজি কেইদিনমানৰ আগলৈকে এইটো খাই আছিলে মিয়াৰ লগত ঘূৰি ঘূৰি, বাংলাদেশী মিয়াৰ লগত। আৰু আজি জুবিনদাক আজি চৰিত্ৰ হনন কৰিবলৈ আহিছে। বিজেপিৰ এনেকুৱা ভক্ত দেখুৱাই, বিজেপিৰ হৈ লৈ পেলাই এনেকুৱা ভক্ত দেখুৱাই যে শিখা শৰ্মা সকলো বিজেপিৰ সকলো। আচলতে হয় কথাবিলাক ভাবিবলগীয়া। হেছটেগ কাক কৰিব চাবচোন, টেগটো কাক কৰে চাব এবাৰ ভিডিঅ'বিলাকত। যদি এইবিলাক মানুহৰ যদি আশীষ নাথাকে তেতিয়াহ'লে এই শিখা শৰ্মা নিচিনা এইবিলাক ধূলিকণা হয়, এইবিলাক ধূলিকণা বনৰ পক্ষী। এইবিলাক এই বনৰ পক্ষীবিলাকে ইমান সাহস নকৰে। আশীষ থাকিব লাগিব। আৰু এটা কথা বুজি পাবলৈ হৈছে, সকলোৱে এটা কথা বুজক যে এইসকলে কি কৰি আছে, বিজেপি চৰকাৰখনে কি কৰি আছে। আজি গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দিয়ালৈকে কিয় ৰখি আছে? তাৰ আগমুহূৰ্তলৈকেতো শিখা শৰ্মাইতো বহুত বেয়াকৈ লিখি আছিল জুবিন গাৰ্গৰ বিষয়ে। নে তাই হেৰিৰ লগত থাকিবলৈ পাইছিলে, শ্যামকাদু মহন্তৰ লগত থাকিবলৈ পাইছিলে, সিদ্ধাৰ্থ শৰ্মাৰ লগত, শেখৰৰ লগত থাকিবলৈ পাইছিল নেকি? সিহঁতৰ বিষয়ে যে কৈ আছে চালা বনৰী, তই নেজান জুবিন গাৰ্গ কি আছিলে চালা বনৰী। তই ভৰিৰ যোগ্য নহয় হাৰামজাদা। চব এই বিজেপি চৰকাৰখনে কৰিছে। এনেকুৱা নিচিনা লোকক চল দিছে আৰু আগুৱাই দিছে। জুবিন গাৰ্গক লৈ পেলাই যোনে চৰিত্ৰ হননত যোনে চেষ্টা কৰিব জুবিন গাৰ্গৰ, তেতিয়াহ'লে সদায় নেৰা হ'ব চালা। ভাল হ'ল কি তহঁত গণতন্ত্ৰত জীয়াই আছ, নহ'লে তহঁতৰ নিচিনা এইবোৰক চোচৰাই আনি ৰাস্তাত লেংটা কৰি পিটিলোঁ হয় চালা। হাৰামজাদাহঁত চালা, চুতীয়াহঁত, তহঁতৰ কি অকাত আছে চালা? তাৰ বাহিৰে আৰু কি অকাত আছে জীৱনত কাম কৰি পাইছ, খেতি কৰি পাইছ চালা চুতীয়া জাত। আৰু এতিয়া আহি গ'লোঁ অতনু ভূঞা। অতনু ভূঞা কোন হয় আচলতে? অতনু ভূঞা হৈছে এটা কুকুৰ। কিয় ক'লোঁ কুকুৰ? তেওঁৰ এটা গুণেশ্বৰ ভূঞা বুলি কয় এটা কুকুৰ এটা পুহি থৈ দিছে ঘৰত। চাব বৰ কুকুৰটোৰ লগত নাটক কৰি থাকে। আচলতে তেওঁ কুকুৰৰ লগত থাকাই লাইক। অতনু ভূঞা কুকুৰৰ লগত থাকাই লাইক হয়। তেওঁ মানুহৰ কথা, জুবিনদাৰ কথা কি ক'ব? বিশিষ্ট সাংবাদিক, ইমান নাম পুথা। আপোনাৰ মতে হেৰি হ'ব পাৰে, কিন্তু মোৰ মতে এইবিলাক কুকুৰ হয়, কুকুৰ। অসমীয়া হৈ চালা অসমীয়াক দাম দিবলৈ নিবিচাৰো চালা। তুহঁতৰ কাৰণে আজি অসমখন ডুবিছে চালা। অসমীয়াই অসমীয়াক যে চিনি নাপায় যে এই তুহঁতৰ কাৰণে হৈছে আজি। আজি বহিৰাগত বনিয়াই যে গোটেই অসমখন লৈ লৈছে, এইবিলাক কুকুৰৰ কাৰণে হৈছে চালা। মানুহৰ লাইনত নহয়, তহঁত অসমীয়াৰ লাইনত নহয় হাৰামজাদাহঁত চালা। অসমৰ সম্পদকে তহঁতে ইমান বেয়াকৈ কবি, ইমান বেয়া ব্যৱহাৰ কৰিবি, চৰম নেপাওঁ চালা। কি আছে অনুদান, কি আছে তহঁতৰ? অসমীয়া ৰাইজৰ প্ৰতি, অসমখনৰ প্ৰতি কি অনুদান আছে তহঁতৰ? কিবা আছে জানো তাৰ বাহিৰে? আজি কাৰোবাৰ লগত
এইটো কৰিবি, কাৰোবাৰ লগত এইটো কৰিবি। সকীয়াই দিছোঁ, জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰি লৈ পেলাই কথা ক'বলৈ সকীয়াই দিছোঁ। অনাগত দিনত কিন্তু এই গণতন্ত্ৰ গৈ ৰাজতন্ত্ৰ হ'বলৈকো বেছি টাইম নালাগে। তহঁতৰ নিচিনা এই চোৰ কুকুৰ চোৰৰ বাচ্চা কিছুমানক ঘৰৰ পৰা চোঁচৰাই আনি পিটন দিবলৈ বেছি টাইম নালাগে। জয় আই অসম।